নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু তোমালোকক মই এই ভিডিওটোৰ যোগেদি এটা বিশেষ ইনফৰমেশন বিশেষ কিছু কথা ক্লাৰিফাই কৰি দিব বিচাৰিছো যোৱাকালি মই ভিডিও এটা আপলোড কৰিছিলো আৰু যথেষ্ট ৰাতি হৈছিল কাৰণ ৰাতি কথাখিনি গম পাই ভিডিও আপলোড কৰালৈকে দেৰি হৈ গৈছে 1 বাজে গৈছে আৰু 1 বজাৰ পাছত ভিডিওটো আপলোড কৰিছিলো বহুতে চাইছা হয়তো বহুতে গম নাপাব পাৰা এতিয়া সেই কথাখিনিয়ে অসমৰ কাউন্সিল আৰু সেৱা বৰ্ডৰ ক্ষেত্ৰত কি প্ৰভাৱ পেলাব মই তোমালোকক ক'ব বিচাৰিছো আৰু সেই নিউজটো আছে তোমালোকৰ যেটো এন্ড্ৰইড এপ্লিকেশন ডাউনলোড কৰিব দিছিলো এইচএসসি গাইডৰ তাতেও পাবা যে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ত ক্লাস 12 এক্সাম বাতিলৰ বাবে লেখ আবেদন দাখিল কৰা হৈছে আৰু তাত যিকেটা পইণ্ট দিয়া হৈছে একেটা ষ্ট্ৰং পইণ্ট দিয়া হৈছে আৰু হেতু প্ৰকৃততে সিবিএসই বোৰ্ড আৰু সিআইসিএসইৰ বাবে কৰা হৈছে যদিও এইটোৱে অন্যান্য ৰাজ্যৰ বা অসমৰ ক্ষেত্ৰতে কেনেকৈ প্ৰভাৱ পেলাব পাৰে মই তোমালোকক সেই কথাখিনিকে জনাব বিচাৰিছো সেই যিখন আবেদন লেখ আবেদন তাত কোৱা হৈছে যে যেটো পেন্ডেমিক চলি আছে এই সময়ত অনলাইন মোডতে হোক বা অফলাইন মোডতে হোক এক্সাম অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয় প্ৰথম কথা কাৰণ এই প্ৰক্ৰিয়াটো কেতিয়ালৈ চলিব আগতে প্ৰেডিক্ট কৰিব নোৱাৰি দ্বিতীয়তে কোৱা হৈছে এটা খুব ষ্ট্ৰং পইণ্ট যে এই পেন্ডেমিকটো ভাৰতত হৈ আছে হয় কিন্তু বাহিৰা দেশতো হোৱা নাই গতিকে বাহিৰা দেশত যিবিলাক ইউনিভাৰ্সিটি আছে আমাৰ ভাৰতৰ পৰা বহু ষ্টুডেন্ট বাহিৰলৈ পঢ়িব যায় তেনে ক্ষেত্ৰত ক্লাস 12 ৰ এক্সাম যিমানে দেৰি হৈ গৈ থাকিব যি সমূহ ষ্টুডেন্টে ফৰেন ইউনিভাৰ্সিটিত এডমিশন লম বুলি ভাবি আছে বা প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে পিছত গৈ যথেষ্ট অসুবিধা হ'ব কিয়নো সেই ইউনিভাৰ্সিটি সমূহত এডমিশন ওভাৰ হৈ যাব তাৰ পাছত এই ষ্টুডেন্ট সমূহে কি কৰিব গতিকে শীঘ্ৰেই অন্য ব্যৱস্থাৰে ক্লাস 12 ৰ যাতে ৰিজাল্ট ঘোষণা কৰে তাৰ বাবে লেখ আবেদন দাখিল কৰিছে ইতিমধ্যে সিবিএসই জনাই থৈছে যে 1 জুনত তেওঁলোকে যি সিচুৱেচনটো ৰিভিউ কৰি তাৰ কি ডিসিশন লয় তেওঁলোকে এক্সাম যদি অনুষ্ঠিত কৰে তাৰে 15 দিন আগত ষ্টুডেন্টক জনাব কিন্তু এই ক্ষেত্ৰত যথেষ্ট দেৰি হৈ গৈ থাকিব তাৰ বাবে এই লেখ আবেদন দিলে এতিয়া যদি সেই লেখ আবেদন উচ্চতম ন্যায়ালয়ত গৃহীত হয় বা উচ্চতম ন্যায়ালয়ে একসেপ্ট কৰে সেই লেখ আবেদনৰ পক্ষে ৰায়দান দিয়ে তেন্তে বাকি যি দুখন বৰ্ডৰ বাবে সেই লেখ আবেদন কৰা হৈছে অবভিয়াসলি এক্সাম বাতিল হ'ব অসমৰ ক্ষেত্ৰত বা অন্যান্য বৰ্ডত কি এক্সপেক্ট কৰিব এতিয়া যদি সেই ৰায়দানটো দিয়ে মানে লেখ আবেদনৰ সপক্ষে তেতিয়া কি হ'ব সিবিএসই আৰু সিআইসিএসইৰ এক্সাম বাতিল হ'ব বাতিল হোৱাৰ লগে লগে অন্যান্য ৰাজ্যৰ বা অন্যান্য বৰ্ডৰ যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ বাবে এটা পথ সুগম হ'ব কিয়নো সেই ৰায়দানটো কেৱল সেই দুখন বৰ্ডৰ বাবেহে দিব সুপ্ৰিম কোৰ্টে কাৰণ সেই দুখন বৰ্ডৰ বাবেহে আবেদন কৰা হৈছে কিন্তু অন্যান্য ষ্টুডেন্ট সমূহে নিজৰ হাই কোৰ্টত লেখ আবেদন দাখিল কৰিব পাৰিব যে একে বয়সৰ একে এজৰ সেই ষ্টুডেন্ট খিনিৰ কাৰণে যদি বিপদজনক হয় পৰীক্ষা দিয়াটো বাকি ষ্টুডেন্ট খিনিও সেই ক্ষেত্ৰত এক্সাম দিয়াটো বিপদমুক্ত নহয় আৰু যেটো সুপ্ৰিম কোৰ্টত গৃহীত হ'ব তেনে ক্ষেত্ৰত সুপ্ৰিম কোৰ্টত গৃহীত হোৱা সেই অৰ্ডাৰটো হাই কোৰ্টত অনায়াসে গৃহীত হৈ যাব লাগিব কাৰণ সুপ্ৰিম কোৰ্টে ৰায়দান দি থব সুপ্ৰিম কোৰ্টে কি ৰায়দান দিয়া তাৰ ওপৰত ডিপেন্ড কৰিব গোটেইখিনি কথা গতিকে প্ৰত্যেকে নিজৰ কামবিলাক কৰি থকা নতুন কিবা আপডেট আহিলে মই তোমালোকক জনাবলৈ চেষ্টা কৰিম সময়মতে ধন্যবাদ